Dear students, welcome back to my YouTube channel. Another new video. এইটো ভিডিঅ'ৰ জৰিয়তে আজি আমি ডিসকাস কৰিম পলিটিকেল সায়েন্সৰ প্ৰিভিয়াস কোৱেশ্চন পেপাৰবোৰ অৰ্থাৎ ৰাজনীতি বিজ্ঞানৰ প্ৰশ্ন কাকতবোৰ আজ আলোচনা কৰিম 21, 22 আৰু 23ৰ কোৱেশ্চন পেপাৰবোৰ আশা কৰোঁ সকলোৱে ভিডিঅ'টো মনোযোগৰে চাব কাৰণ তোমালোকৰ লাভ হ'ব ঠিক আছে প্ৰথমতে তোমালোকক এটা বস্তু ভালদৰে দেখুৱাই ল'ব বিচাৰিছো তোমালোকৰ পলিটিকেল সায়েন্সৰ পাৰ্ট হল দুটা এটা পার্ট এ আৰু পার্ট বি ঠিক আছে পলিটিক্যাল সায়েন্সৰ দুটা পার্ট এটা হল 50 মাৰ্কৰ আন এটা হল 50 মাৰ্কৰ টোটাল হল 100 মাৰ্কৰ তোমালোকৰ এক্সাম হ'ব তাৰ মাজতে তোমালোকৰ এটা দিয়া আছে চাব পাৰিছে যেটো 1 মাৰ্কৰ কোৱেশ্চন থাকিব কিমানটা 6টা থাকিব 2 মাৰ্কৰ কোৱেশ্চন থাকিব 6টা মানে 6টা থাকিব তাৰ পিছত হেৰি 12 মাৰ্ক পাবা তোমালোকে তাৰ পিছত 4 মাৰ্কৰ কোৱেশ্চন থাকিব তোমালোকৰ 5টা যত 20 আছে আৰু তোমালোকৰ 6 মাৰ্কৰ কোৱেশ্চন থাকিব 2টা ঠিক আছে এনেকে থাকিব তাৰ পিছত তোমালোকৰ পাৰ্ট বি থাকিব তেনেকুৱা 1 মাৰ্কৰ কোৱেশ্চন থাকিব 2 মাৰ্কৰ কোৱেশ্চন থাকিব আৰু তোমালোকৰ 4 মাৰ্কৰ কোৱেশ্চন থাকিব ঠিক আছে হেইভাবে তোমালোকে এনসাৰবোৰ কৰিব লাগিব আহা আমি এটা মূল কথালৈ যাও 2021 চনৰ যেটো কোৱেশ্চন পেপাৰ আছে আমি হেতু অলপ ডিসকাস কৰিলো তাৰ পিছত তোমালোকৰ লাহে লাহে সকলোবোৰ ডিসকাস কৰিম তোমালোকে মনোযোগৰে ভিডিওটো চাই থাকা ঠিক আছে প্ৰথমতে তোমালোকক এটো দেখুৱাই ল'ব বিচাৰিছো কোৱেশ্চন পেপাৰবোৰ অলপ মনোযোগৰে ভালদৰে চাবা তোমালোকৰ 1 মাৰ্কৰ কোৱেশ্চন যে তোমালোকে ওপৰত দেখিলা তাৰপিছত তাতে যিখিনি কোৱেশ্চন দিয়া আছে কোৱেশ্চনবোৰ অলপ ভালদৰে চাবা তাৰ পিছত কি কৰিবা কিতাপৰ পৰা এইবোৰ বস্তু এনসাৰবোৰ ধুনিয়াকৈ বহিত নোটস বনাই লবা তাৰ পিছত তোমালোকৰ এক্সামৰ যেটা আহিব অলপ ৰিভাইজ কৰিলে তোমালোকৰ ক্লিয়াৰ হৈ যাব ঠিক আছে তোমালোকৰ এটা দিয়া আছে সংবিধানৰ এখনৰ দুটা কাৰ্য উল্লেখ কৰিব লাগে সংবিধান এখনৰ দুটা কাৰ্য উল্লেখ কৰিব লাগে এনেকৈ কিছুমান আছে কোৱেশ্চন তোমালোকৰ ৰাষ্ট্ৰ পৰিচালনা নিৰ্দেশাত্মক নীতিৰ দুটা লক্ষ্য উল্লেখ কৰা এইবোৰ কোৱেশ্চন আহি থাকে মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন এইবিলাক হয় আৰু ইয়াৰ মাজত তোমালোকক এটা কথা কৈ দিবলৈ বিচাৰিছো যেটো নেকি হেৰি কৰিব লাগিব তোমালোকৰ মই এইটো ভিডিওৰ জৰিয়তে যিখিনি কোৱেশ্চন পেপাৰ ডিসকাস কৰিম ইয়াৰ যিখিনি কোৱেশ্চন ভালকৈ যদি তোমালোকে চোৱা নহয় তোমালোকৰ কি হৈ যাব তোমালোকৰ ভাল মাৰ্ক স্কোৰ কৰিব পাৰিব ঠিক আছে তোমালোকৰ তিনিটা কোৱেশ্চন পেপাৰ চোৱাৰ লগে লগে তোমালোকৰ আলটিমেটলি বস্তুবোৰ কি হয় ইজি হৈ যাব এই কাৰণে প্ৰিভিয়াস কোৱেশ্চন পেপাৰবোৰ ভালদৰে চাই লবা মনোযোগৰে আৰু এইবোৰ বস্তু বহিত নোটস এটা বনাই লবা তাৰ পিছত তোমালোকে এনসাৰবোৰ লিখি লবা ঠিক আছে এনেকৈ এটা আহিলে তোমালোকৰ পাৰ্ট বি লৈ পাৰ্ট বি তোমালোকে এনেকৈ কোৱেশ্চন কিছুমান দিয়া আছে তোমালোকে এইবোৰ বস্তু মোস্ট ইম্পৰ্টেন্ট হয় ভালদৰে চাই লবা ঠিক আছে 1 মাৰ্কৰ কোৱেশ্চন তাৰ পিছত আহা তোমালোকে এটো নেক্সট পেজত এনেকৈ দিয়া আছে তোমালোকে এইবোৰ বস্তু ভালদৰে কৰিব লাগিব তাৰ পিছত এনেকৈ দিয়া আছে তোমালোকে কোৱেশ্চনবোৰ ভালদৰে চাই লবা তাৰ পিছত বহিত অলপ নোটস বনাই লবা ঠিক আছে এতিয়া আহিলে 7 নম্বৰ পেজলৈ 7 নম্বৰ পেজত সমসাময়িক বিশ্ব শান্তিৰ প্ৰতি প্ৰত্যাহ্বানৰ দুটা উচ্চ লিখা এনেকৈ ৰাজনীতি বিজ্ঞান আৰু অৰ্থনীতি বিজ্ঞানৰ মাজৰ পাৰ্থক্য আলোচনা কৰিবলৈ দিব জন ৰাউলছৰ ন্যায়ৰ দুটা তথ্য ব্যাখ্যা কৰা এনেকৈ তোমালোকৰ বহু কেইখনমান কোৱেশ্চন দিয়া আছে ঠিক আছে তোমালোকে এইবোৰ বস্তু ভালদৰে চাই লবা এতিয়া তোমালোকৰ আহিলো লাষ্ট পেজত তোমালোকৰ কোৱেশ্চন দিয়া আছে তা হল 6 মাৰ্কৰ কোৱেশ্চন যত নেকি এটা কোৱেশ্চন লিখিলে তোমালোকে 6 পাই যাবা ঠিক আছে সমতা বুলিলে কি বুজা বিভিন্ন প্ৰকাৰ সমতাসমূহ আলোচনা কৰা ঠিক আছে এনেকৈ দিয়া আছে তোমালোকৰ নহলে ইটো দুটা অৰ দিয়া আছে অৰৰ মাজত যেটো লিখিব পাৰা তোমালোকে 6 পাই যাবা ঠিক আছে এতিয়া তোমালোকৰ এটো 2021 চনৰ যেটো কোৱেশ্চন পেপাৰ এটো শেষ হল এটা আহিলো আমি 2022 চনৰ কোৱেশ্চন পেপাৰলৈ আহা এটোলৈ মন কৰা অলপ এটা তোমালোকৰ এতে আগৰ নিচিনাকৈ দিয়া আছে পাৰ্ট এ আৰু হল পাৰ্ট বি তোমালোকে সেম টু সেম হয় কোৱেশ্চন এটো হল 50 মাৰ্কৰ এটো হল 50 মাৰ্কৰ ঠিক আছে টোটাল হল 100 মাৰ্কৰ কোৱেশ্চন হল তোমালোকে আগৰ নিচিনাকৈ 1 মাৰ্কৰ কোৱেশ্চন কেইটা দিয়া আছে 1 মাৰ্কৰ কোৱেশ্চনবোৰ ভালদৰে চাই লোৱা ঠিক আছে 1 মাৰ্কৰ কোৱেশ্চনবোৰ ভালদৰে চাই লোৱা তাৰ পিছত তোমালোকে এনেকৈ আহি খালি ঠাই এটা দিয়া আছে তাৰ পিছত আহিল আমি 3 নম্বৰ পেজলৈ 3 নম্বৰ পেজত এনেকৈ দিয়া আছে তোমালোকে কোৱেশ্চনবোৰ ভালদৰে চাই লবা আৰু বহিত লিখি লবা তাৰ মাজৰ পৰা এনসাৰ লিখিবলৈ যত্ন কৰিবা ঠিক আছে এনেকৈ এতিয়া আহিলো আমি 4 নম্বৰ পেজলৈ 4 নম্বৰ পেজত আছে ভাৰতীয় সংবিধান সংশোধনৰ প্ৰক্ৰিয়াটো চমুকৈ আলোচনা কৰা যেটো আছে 4 মাৰ্কৰ আছে সংসদীয় চৰকাৰৰ বিষয়টি টুকা লিখা 4 মাৰ্কৰ কোৱেশ্চন হয় এটো এনেকৈ তোমালোকৰ এটো হল 4 মাৰ্কৰ কোৱেশ্চন এইবা এনেকৈ দি আছে তাৰ পিছত এটা হল লং কোৱেশ্চন আছে 6 মাৰ্কৰ কোৱেশ্চন 6 মাৰ্কৰ কোৱেশ্চন ইটো লিখিলে তোমালোকে 4 পাবা আৰু ঠিক আছে ইটো লিখিব নোৱাৰিলে তেনেহলে এইটো কোৱেশ্চন যদি তোমালোকে লিখিব পাৰা তেনেহলে 6 পাই যাব অৰ দি আছে যেটো ইজি হয় যেটো জানা তুমি দুটাৰ এটা লিখিলে তোমালোকে 6 পাই যাবা
ঠিক আছে তাৰপিছত আহিলো 14 নম্বৰ প্ৰশ্নলৈ 14 নম্বৰ প্ৰশ্নত ইয়াতে অৰ দিয়া আছে ইয়াৰে পৰা যিকোনো এটা লিখিলে হৈ যাব তাৰপিছত আহিলো আমি পাৰ্ট বি যেটো নেকি তোমালোকৰ আন এটা পেপাৰত এনেকে দিয়া আছে অন লিবাৰ্টি গ্ৰন্থখন কোনে লিখিছিল এনেকে কোৱেশ্চন 1 মাৰ্কৰ কোৱেশ্চন হয় এইবিলাক চাব পাৰিছে সাইটত এনেকে দিয়া আছে তাৰপিছত তোমালোকে এনেকে এইবোৰ কোৱেশ্চন ভালদৰে চাই ল'বা তাৰপিছত আহিলে তোমালোকৰ নেক্সট পেজ 6 নম্বৰ পেজ যেটো 18 নম্বৰ কোৱেশ্চনত দিয়া আছে এইটো কোৱেশ্চন 2 মাৰ্কৰ হয় এইটো কোৱেশ্চন 2 মাৰ্কৰ এইটো কোৱেশ্চন 2 মাৰ্কৰ এইটো 2 মাৰ্কৰ তোমালোকৰ এইটো আকৌ 4 মাৰ্কৰ কোৱেশ্চন দিয়া আছে হিংসাই কেতিয়া শান্তি আনিব পাৰেনে যুক্তি দৰ্শোৱা যদি পাৰে তেনেহলে যুক্তি দৰ্শাব লাগিব ঠিক আছে যুক্তি দৰ্শোৱা ঠিক আছে তেনেকে দিয়া আছে আৰু তোমালোকে এইটো কোৱেশ্চন লিখিলে 4 পাবা এনেকে এইটো ইয়াতে কোনো ধৰণৰ অপচন দিয়া নাই তোমালোকে গোটেই লিখিব লাগিব তেতিয়া তোমালোকে ফুল মাৰ্ক পাই যাবা তাৰপিছত আহিলো আমি 26 নম্বৰ কোৱেশ্চনলৈ 26 যাতে আছে হেৰি তোমালোকৰ এটা 4 মাৰ্কৰ কোৱেশ্চন হয় তোমালোকৰ এটা আহিলো 27 নম্বৰ কোৱেশ্চন এটো হল 6 মাৰ্কৰ 6 মাৰ্কৰ হয় কোৱেশ্চনটো যেটো এটো অৰ দিয়া আছে দুটাৰ এটা লিখিলে তোমালোকে ভাল নম্বৰ পাই যাবা ঠিক আছে তাৰপিছত আহিলো এটো অৰ দিয়া আছে যেটো লিখিবা তাৰ মাজতে তোমালোকে 6 মান পাই যাবা ঠিক আছে এটা এইখন পেপাৰ হেক ইয়াৰ মাজতে এটা কথা কৈ লও মই এইটো ভিডিও ডেসক্ৰিপচনত তোমালোকৰ হেৰি ইংলিশ কোৱেশ্চন পেপাৰৰ যেটো এটা ভিডিও মই আগত আপলোড কৰিছিলো এটো তোমালোকক দিয়া আছে তোমালোকে যেজনে চাব বিচাৰা ডেসক্ৰিপচনত গৈ ভিডিওটো চাব পাৰা লিংক দিয়া আছে তাতে ঠিক আছে এটা আহিলো যেটো হল নেকি তোমালোকৰ 2023 চনৰ যেটো কোৱেশ্চন পেপাৰ এটো কালাৰটো চেঞ্জ কৰা হৈছে ইয়াতে চাব আছে পাৰ্ট এ অৰ্থাৎ ক অংশত আইছো সমসাময়িক বিশ্ব ৰাজনীতি এটো তোমালোকে যে আত জানাই তোমালোকৰ পাৰ্ট হল দুটা এটা হল বিশ্ব ৰাজনীতি আৰু এটা হল ভাৰতীয় ৰাজনীতি এটা ওয়ার্ল্ড পলিটিক্স আৰু আনটা হল তোমালোকৰ ইন্ডিয়ান পলিটিক্স দুটা ঠিক আছে এনেকে ভালদৰে কোৱেশ্চন পেপাৰবোৰ চাই লবা আৰু এইবোৰ বস্তু বহিতে ভালদৰে লিখি ললে তোমালোকৰ সুবিধা হ'ব মই আশা কৰো তাৰপিছত এনেকে তোমালোকৰ এটো দিয়া আছে এটো হল এতে কেইটা লিখিব লাগিব নিম্নলিখিত প্ৰশ্নসমূহৰ যিকোনো 6টাৰ উত্তৰ দিব লাগিব তেতিয়া তোমালোকে কিমান পাবা 12 মাৰ্ক পাবা 6টাৰ উত্তৰ লিখিব লাগিব এতে কোৱেশ্চন যিখিনি মান দিয়া আছে এটা আহিলো 3 নম্বৰ কোৱেশ্চনলৈ 3 নম্বৰ প্ৰশ্ন উত্তৰলৈ আহো নিম্নলিখিত প্ৰশ্নসমূহৰ যিকোনো 5টা উত্তৰ দিলে তোমালোকে 20 মান পাবা কাৰণ এতে এটা কোৱেশ্চনত 4 মাৰ্ক কৈ দিয়া আছে ঠিক আছে এতে তোমালোকে এতে চাব পাৰিছে যে এটা আহিলো নেক্সট পেজলৈ এটো কোৱেশ্চন নম্বৰ এইটো পেজত দিয়া আছে তোমালোকে এটো চাই লব পাৰা ইউৰোপীয় সংঘৰ দুটা অৰ্থনৈতিক আৰু দুটা সামৰিক প্ৰভাৱ উল্লেখ কৰা এটো হল কোৱেশ্চন তোমালোকে এতে দিয়া আছে তোমালোকে এই বস্তু ভালদৰে চাই লবা আৰু মই ভাবো এইখিনি কোৱেশ্চন এইটো ভিডিওৰ জৰিয়তে যিখিনি মই কোৱেশ্চন পেপাৰ ডিসকাস কৰিলো ইয়াৰ মাজতে তোমালোকৰ কমন পৰিব নিম্নলিখিত প্ৰশ্নসমূহৰ যিকোনো দুটাৰ উত্তৰ লিখা এটা দুটা উত্তৰ লিখিব দিছে কাৰণ 6 মাৰ্কৰ কোৱেশ্চন হয় তোমালোকে দুটা লিখিলে 12 মাৰ্ক পাই যাবা ঠিক আছে এই কোৱেশ্চন পেপাৰবোৰ মোস্ট ইম্পৰ্টেন্ট হয় ভালদৰে চাই লবা এটো হল 23 চনৰ কোৱেশ্চন পেপাৰ এটা আহিলো তোমালোকে ভালদৰে চোৱা পাৰ্ট বি লৈ পাৰ্ট বি তোমালোকে এনেকৈ দিয়া আছে নিম্নলিখিত প্ৰশ্নসমূহৰ যিকোনো 6টাৰ উত্তৰ দিব লাগে 1 মাৰ্কৰ কোৱেশ্চন এবিলাক 1 মাৰ্কৰ হয় আৰু এনেকৈ তোমালোকে চাব পাৰিছে এনেকৈ তোমালোকে চাই কিনে লিখিবা ঠিক আছে এটা হলো নেক্সট পেজত তোমালোকে এনেকৈ দিয়া আছে নেক্সট পেজত এনেকৈ তাৰ পিছত তোমালোকৰ আহিলো আকৌ 7 নম্বৰলৈ 7 নম্বৰ নিম্নলিখিত প্ৰশ্নসমূহৰ যিকোনো 5টাৰ উত্তৰ দিলে তোমালোকে কি পাবা 20 মান পাবা কাৰণ এটা প্ৰশ্ন লিখিলে তোমালোকৰ 4 মাৰ্ক কৈ দিয়া আছে 4 মাৰ্কৰ এটা কোৱেশ্চন লিখিলে 4 মাৰ্ক পাবা ঠিক আছে জৱাহৰলাল নেহৰুৰ বৈদেশিক নীতিৰ মূল লক্ষ্যসমূহ কি আছিল চমুকৈ আলোচনা কৰা এটো লিখিলে তোমালোকে 4 মান পাবা আৰু আছে স্বাধীনতাৰ পিছত ভাৰতৰ ৰাজনীতিত কংগ্ৰেছ দলৰ আধিপত্যৰ কাৰণসমূহ চমুকৈ আলোচনা কৰা তাৰপিছত এইটো সাইডত আহিলো তোমালোকৰ এনেকুৱা দিয়া আছে তাৰপিছত এনেকৈ এটা আছে বিজেপিক এক শক্তিশালী দল হিচাপে প্ৰতিষ্ঠা হোৱাত সহায় কৰা কাৰকসমূহ আলোচনা কৰা এটা তোমালোকে ধুনিয়াকৈ দিয়া আছে তোমালোকে চাব পাৰিছে আৰু এইটো হল এটা আহিলো 8 নম্বৰ কোৱেশ্চনলৈ যিকোনো দুটাৰ উত্তৰ লিখা এটা কোৱেশ্চন লিখিলে 6 মান পাবা ঠিক আছে এনেকৈ দিয়া আছে তো যেনক শেষ হল পেপাৰ এটা তোমালোকে ভালদৰে চাই লোৱা এটো হল 21 22 আৰু 23 তিনিটা পেপাৰ মই এইটো ভিডিওৰ জৰিয়তে আলোচনা কৰিলো আশা কৰো এইখিনি ডিসকাস কৰিলো তোমালোকৰ আৰু কি কোন পেপাৰ লাগে তোমালোকে কমেন্ট কৰি জনাব পাৰা মই সকলো কোৱেশ্চন পেপাৰ দিবলৈ ট্ৰাই কৰিম আৰু তোমালোকক এটা মোৰ ফালৰ পৰা সাজেষ্ট কৰিম যেটো নেকি তোমালোকে যদি পাৰা তোমালোকৰ হায়াৰ সেকেন্ডাৰী যেটো
দুটা পাৰ্ট হয় যেটো ৰাজনীতি বিজ্ঞানৰ এই দুয়োখন কিতাপ কিনিবলৈ যত্ন কৰিবা কাৰণ এটা হ'ল বিশ্ব ৰাজনীতি আৰু আন এটা হ'ল ভাৰতীয় ৰাজনীতি স্বাধীনোত্তৰ কালৰ ভাৰতীয় ৰাজনীতি আৰু হ'ল সাম্প্ৰতিক কালৰ বিশ্ব ৰাজনীতি এই দুয়োখন কিতাপ মোৰ ফালৰ পৰা মই সাজেষ্ট কৰিম যে এই পাৰিলে দুয়োখন কিতাপ কিনি ল'বা কাৰণ এই দুয়োখন কিতাপ বহুত ভাল হয় আৰু তোমালোকে এটা কাম কৰিবা ৰাইটাৰটো সাইকটো কিতাপটো কিনিবা কিতাপৰ দাম বেছি নহয় বাৰু তোমালোকে হেৰি কৰিবা কিতাপৰ দামটো আসলে তোমালোকৰ বেছি নহব 240 টকা মান এনেকুৱা হ'ব 280 টকা আছে 280 টকা আছে এইখন কিতাপ 280 আৰু এইখন কিতাপ হ'ল তোমালোকৰ 280 বেছি নাযায় তোমালোকে কিতাপখনৰ দাম বেছি নহয় এই কিতাপখনৰ দাম তোমালোকে চাই ল'ব পৰা এটো হ'ল 280 এটো হ'ল 280 তোমালোকৰ হিমান নাযায় দুইখন কিতাপ পাৰিলে তোমালোকে কিনি ল'বা এখন কিতাপৰ দাম হ'ল 280 টকা ঠিক আছে মোৰ ফালৰ পৰা এইখিনি সাজেষ্ট আৰু তোমালোকে এনেকুৱা ধৰণৰ ভিডিও পাবলৈ নিতৌ এনেকুৱা ধৰণৰ ভিডিও পাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা কাৰণ আৰু তোমালোকে কমেন্ট কৰি জনাবা তোমালোকৰ কেনেকুৱা কোন কোৱেশ্চন পেপাৰৰ ভিডিও লাগে কেনে ধৰণৰ ভিডিও লাগে আৰু কোনটো বুজি নোপোৱা মোক কমেন্ট কৰিলে মই নেক্সট ভিডিওত তোমালোকক দিবলৈ চেষ্টা কৰিম ঠিক আছে যেনক আজিলৈকে ভিডিওটো মানে শেষ কৰিছো ধন্যবাদ